হেল্ল' এভৰিৱান, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আমাৰ ঘৰৰ ওচৰতে হুটি এখন খাবলৈ আহিছোঁ আৰু মই আৰু মোৰ লগৰজনীৰ লগতে আহিছোঁ। মোৰ লগৰজনীৰ মাক হয়। আমাৰ মায়ে অলপ পাছত আহিব বুলি ক'লে আৰু অলপ দেৰি বহাৰ পাছতে আমাক ইয়াত ভাত খাবলৈও মাতিলে। সিহঁতৰ ঘৰৰ ভিতৰতে আয়োজন কৰিছিলে ভাত খোৱাও। আৰু আমি দুজনীয়া বহি গ'লোঁ আৰু হুটিত দিছিলে গাহৰি মাংস। যিহেতু মোৰ লগৰজনী নেপালী হয় বাবে তাই গাহৰি নাখায়, তাই নিৰামিষ খাইছিলে। আৰু অলপ পাছত আমি খাই বৈ অলপ দেৰি বহিলোঁ। তাৰপাছত আমি দুজনী এয়া ঘৰলৈ ঘূৰি গৈছোঁ। মানে আমাৰ মায়ে অলপ পাছত আহিম বুলি ক'লে, কাম চাম কৰি মেলি আহিব বোলে। আৰু এয়া মই ঘৰলৈ গৈ আছোঁ। মই প্ৰথমতে লগৰজনীৰ ঘৰতে সোমাম, তাৰপাছত ঘৰলৈ যামগৈ। আমাৰ ঘৰৰ পৰা বেলেগ এটা ছাইডত আছে ঘৰটো। আৰু আহিলোঁ আমি দুজনী এয়া ৰিলছ বনালোঁ দুইজনীয়ে মিলি মেলি। আৰু মই ঘৰলৈ আহি গ'লোঁ। এতিয়া ৰাতি হ'ল আৰু মই এতিয়া বনাম ব্ৰেড পুডিং। আপোনালোকে বনাই খাইছেই চাগে, হ'লেও আজি মই বনাম আৰু ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, মই চাই থাকিব। চচত গাখীৰখিনি গৰম কৰি লৈছোঁ মই ইয়াত। তাৰপাছত চেনিখিনি দি মই গৰম কৰিম। আৰু এয়া ব্ৰেড এখন লৈ লৈছোঁ মই, গোটেইখিনি নিদিওঁ ব্ৰেড। আৰু এনেকৈ ভাঙি ভাঙি দি দিম ব্ৰেডকেইখন আৰু কণী কেইটামান দিম। তাৰপাছত এয়া গাখীৰ আৰু ব্ৰেডখিনি মই সানি লৈছোঁ। তাৰপাছত কণী দি দিম মই এতিয়া। চেনিখিনি মই গলাই ল'লোঁ। যেতিয়ালৈকে এইটো কালাৰ নাহিলে তেতিয়ালৈকে মই গলাই থাকিলোঁ চেনিখিনি। আৰু তাৰপাছত চচৰ পৰাই বাতিটোত ঢালি দিলোঁ আৰু এইখিনি ব্ৰেডখিনি মই ইয়াত ঢালি দিম। আৰু এই চৌটোত মই ঢাকোন মাৰি পিনে এইখিনি সিজিবলৈ দিছোঁ। ব্ৰেড পুডিংটো হৈ যাব আৰু 30 মিনিট 45 মিনিটমান থ'ম। আৰু এইপিনে মই ভাতো পাতি থৈছোঁ। আৰু এইপিনে মাংস বনাবৰ কাৰণে গাহৰি মাংস বনাম এতিয়া। ৰচুন গুচাই আছোঁ। আৰু এইয়া মোৰ ব্ৰেড পুডিংটো ৰেডি হৈ গ'ল। আৰু এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে ওপৰডোখৰো। আৰু মই এতিয়া অলপমান খাই চাম। এয়া মাজৰডোখৰ অলপমান খাই চাইছোঁ মই। সঁচাকৈ কৈছোঁ বহুত টেষ্টি হৈছিলে, ক্ৰীম নিচিনা। আপোনালোকেও বনাই চাব এবাৰ ঘৰত। আশা কৰিছোঁ আপোনালোকৰ চাগে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে। আৰু যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, আপোনালোকক মই নেক্সট ব্লগত লগ পাম। তেতিয়ালৈকে বাই বাই।